মানে প্ৰথম যেটো ক্লাস হয় এটো ক্লাসত আমি কি কৰিম আগৰ সৰু যিবোৰ বস্তু আছে এইবোৰ মনত পেলাম তাৰ পিছৰ ক্লাসৰ পৰা মানে তোমাৰ মেজৰ ক্লাস বিলাক স্টাৰ্ট হ'ব ইয়াতে সোৱা বাস্তৱ সংখ্যা ইয়াতে কি আছে সংখ্যা আছে তো আমি সংখ্যাৰ বিষয়ে আগত আলোচনা কৰিম বহুত কেটা সংখ্যা আছে যিবোৰ আমি হয়তো পাহৰি গৈছো সংখ্যা মানে কি হয় নাম্বার এটা সোৱা এই নাম্বার বিলাক কি হয় সাপোজ কৰা 1 2 0 5 6 এইবিলাক এটোটা কি হয় এটোটা নাম্বার হল মানে কিমান হল সোৱা 12000 মানে কি আছে 12056 এটো কি এটা নাম্বার হয় এই নাম্বার বিলাক সোৱা যেতিয়া আমি কি কৈছো এই নাম্বাৰটো লিখিছো ইয়াৰ মাজত কিছুমান চিহ্ন ব্যৱহাৰ কৰে চিহ্নবোৰ কি হয় 1 2 0 5 6 এইবিলাক কি হয় এটা চিহ্ন হয় এই চিহ্ন বিলাকক কি বুলি কোৱা হয় এটা ডিজিট বুলি কোৱা হয় এটা কি বুলি কোৱা হয় ডিজিট বা ইয়াক আমি কি বুলি কোৱা আসামিছত অংক বুলি কওঁ তাৰ মানে ডিজিট কেটা আছে আমাৰ গণিতৰ ডিজিট আছে তোমাৰ 0 ৰ পৰা 9 লৈকে 0 1 2 3 4 5 6 7 8 9 এই সংখ্যা কেটা কি বুলি কোৱা হয় ডিজিট বা অংক বুলি কোৱা হয় এই চিহ্ন কেটা কি বুলি কোৱা হয় অংক বুলি কোৱা হয় কিন্তু এইবিলাকো নাম্বাৰসে হয় সাপোজ কৰা 0 টো কি এটা পূৰ্ণ সংখ্যা হয় 1 টো কি হয় এটা পূৰ্ণ সংখ্যা হয় স্বাভাৱিক সংখ্যা হয় অখণ্ড সংখ্যা হয় তো সো তাৰ মানে কি 0 ৰ পৰা 9 লৈকে এটা অংকও হয় প্লাস কি হয় সংখ্যাও হয় কিন্তু 9 ৰ পিছত সাপোজ কৰা 10 আহিলে তো 10 টো অকল কি হৈ যাব এটা সংখ্যা হৈ যাব ই অংক হৈ নাথাকে তেতিয়া তাৰ মানে এটো বস্তু মই ধৰা 0 ৰ পৰা 9 লৈকে যিমান কেটা চিহ্ন আছে গোটেই কেটা কি বুলি কোৱা হয় অংক বুলি কোৱা হয় বা ডিজিট বুলি কোৱা হয় বাকি যি ইয়াৰ বাহিৰত আমি এইবিলাক ব্যৱহাৰ কৰি যি লিখিম এই চিহ্ন কেটা ব্যৱহাৰ কৰি যি কেটা বস্তু আমি লিখিম বা সংখ্যা কেটা লিখিম বা যি ধৰণৰ গণনা কৰিম হেতুক কি বুলি কোৱা হ'ব এটা সংখ্যা বুলি কোৱা হ'ব এতিয়া সোৱা সংখ্যাৰ ভিতৰত আমি কি কি কৰিছিলো জেনাৰেলি সৰু বস্তুবিলাক মনত কৰাই দি আছো সংখ্যাৰ ভিতৰত কৰিছিলো আমি কি কৰিছিলো স্বাভাৱিক সংখ্যা কৰিছিলো এটা কৰিছিলো কি স্বাভাৱিক সংখ্যা তে স্বাভাৱিক সংখ্যা কিহেৰে বুজোৱা ইয়াক কয় ন্যাচাৰাল নাম্বাৰ আৰু ন্যাচাৰাল নাম্বাৰক কিহেৰে বুজোৱা হয় এনৰে বুজোৱা হয় ক্যাপিটাল এনৰে ইয়াৰ পাছত কৰিছিলো আমি কি পূৰ্ণ সংখ্যাবিলাক কি পাইছিলো পূৰ্ণ সংখ্যা কোৱা হয় হোল নাম্বাৰ ইয়াক কিহেৰে বুজোৱা হয় ক্যাপিটাল ডব্লিউ ৰে বুজোৱা হয় তাৰ পিছত সাপোজ কৰা অখণ্ড সংখ্যা আমি কিহেৰে কৰিছিলো অখণ্ড সংখ্যা কি হয় অখণ্ড সংখ্যাক জেডেৰে বুজোৱা হয় ইয়াক একচুয়ালি ইংলিশত কোৱা হয় ইন্টিজাৰ ইয়াক ক্যাপিটাল জেড নাইবা আই ৰে বুজোৱা হয় ক্যাপিটাল জেড নাইবা কিহেৰে বুজোৱা হয় আই ৰে বুজোৱা হয় এই জেড যেটো আছে এটা কথাটো অখণ্ড সংখ্যাৰ হল ইন্টিজাৰ তো ইয়াক আই ৰে বুজাব লাগিছিল তো জেড টো কি আহিল এই জেড টো এটা জাৰ্মান ওয়াৰ্ড জেহলেনৰ পৰা আহিছে জেহলেন এটো মনত ৰাখিবা ওয়াৰ্ডটো কি আছিল জাৰ্মান এটো এটা কি ওয়াৰ্ড আছিল জাৰ্মান ওয়াৰ্ড জেহলেনৰ পৰা আহিছে এখানে অখণ্ড সংখ্যা কিহেৰে বুজোৱা হয় জেড ৰে বুজোৱা হয় আৰু আমি ইংৰাজী যেহেতু ইয়াক ইন্টিজাৰ বুলি কোৱা হয় তো কেতিয়াবা ইয়াক আই ৰে বুজোৱা হয় তো তোমালোকে যেতিয়া ক্লাস 8ত সংহতি নামৰ চেপ্টাৰ পঢ়িছিলা তাতে এইবিলাক বস্তু পাই আহিছিলা ইয়াৰ ভিতৰত সাপোজ কৰা আৰু কিছুমান সংখ্যা আছে যেনেবা সাপোজ কৰা মৌলিক সংখ্যা আছে তাৰ পিছত আৰু সাপোজ কৰা যৌগিক সংখ্যা আছে 5 নম্বৰ সাপোজ কৰা যৌগিক সংখ্যা মই দিলো যৌগিক সংখ্যা যুগ্ম অযুগ্ম হেবিলাক বুজোৱাৰ এতিয়াতো টাইম নাই তাৰ পিছত সাপোজ কৰা মই 6 নম্বৰ ধৰিলো মৌলিক ত্ৰিতয়টো কি হয় এটো মানে তোমাক ইয়াক ইংলিশত ইয়াক হেৰি বুলি কোৱা হয় তোমাৰ প্ৰাইম ট্ৰিপলেট বুলি কোৱা হয় প্ৰাইম ট্ৰিপলেট বাকি এটো প্ৰাইম নাম্বাৰ হয় এটো গমে পোৱা মৌলিক সংখ্যাৰ প্ৰাইম নাম্বাৰ হয় এতিয়া সোৱা সাপোজ কৰা আৰু এটা মই সংখ্যা দিলো সহমৌলিক সংখ্যা যিকেটা প্ৰয়োজন আছে মই হেগেটাৰে কৈ আছো সহমৌলিক সংখ্যা ইয়াৰ এটো ক প্ৰাইম নাম্বাৰ ইয়াৰ পিছত সাপোজ কৰা পৰিমেয় আৰু অপৰিমেয়ৰ আলোচনা আমি বেছিকৈ কৰিম ইয়াক কি ৰেশনাল নাম্বাৰ বুলি কোৱা হয় ৰেশনাল নাম্বাৰ ইয়াক ক্যাপিটাল কিউ ৰে বুজোৱা হয় তাৰ পিছত সাপোজ কৰা অপৰিমেয় সংখ্যা ইয়াক ইৰেশনাল নাম্বাৰ বুলি কোৱা হয় ইৰেশনাল নাম্বাৰ আৰু ইয়াক কিহেৰে বুজোৱা হয় কিউ ডেশেৰে বুজোৱা হয় ক্যাপিটাল কিউ ডেশেৰে বুজোৱা হয় ইয়াৰ স্বাভাৱিক সংখ্যাবিলাক কি আছিল ন্যাচাৰাল নাম্বাৰবিলাক কি আছিল স্বাভাৱিক সংখ্যাবোৰ কি আছিল যে যিবোৰ সংখ্যা আমি গণনা কৰিবলৈ ব্যৱহাৰ কৰো সেইবোৰ সংখ্যা কি বুলি কোৱা হয় স্বাভাৱিক সংখ্যা সাপোজ কৰা 1 গণনা কৰিবলৈ তো আমি 0 ৰ পৰা স্টাৰ্ট নকৰো গণনা সদায় 1 ৰ পৰা স্টাৰ্ট হয়
তো 1 2 3 4 এনেকে কি যাব ইনফিনিটিলৈকে যাব অসীমলৈকে যাব আৰু এই সংখ্যাবিলাক কি বুলি কোৱা হয় স্বাভাৱিক সংখ্যা কোনোবাই নিজৰ ভাষাৰে লিখিলে লিখিব পাৰা যে যিবোৰ সংখ্যাক আমি গণনা কৰিবলৈ ব্যৱহাৰ কৰো সেইবোৰ সংখ্যা কি বুলি কোৱা হয় স্বাভাৱিক সংখ্যা বুলি কোৱা হয় আৰু স্বাভাৱিক সংখ্যা যেহেতু গণনাটো 1 ৰ পৰা ষ্টাৰ্ট হয় তো ই 1 ৰ পৰা ষ্টাৰ্ট হয় ইয়াৰ পিছত হোল নাম্বাৰ পূৰ্ণ সংখ্যাটো কি হয় যে শূন্যৰ সৈতে আটাইবোৰ স্বাভাৱিক সংখ্যা মানে ইয়াত শূন্যৰ সৈতে আগতে শূন্য আহিব তাৰপিছত 1 2 3 4 এনেকৈ গৈ ইনফিনিটিলৈকে যাব শূন্যৰ সৈতে ইয়াত আটাইবোৰ স্বাভাৱিক সংখ্যা আহি গৈছে শূন্যৰ সৈতে আটাইবোৰ স্বাভাৱিক সংখ্যা কি বুলি কোৱা হয় পূৰ্ণ সংখ্যা বুলি কোৱা হয় তাৰপিছত অখণ্ড সংখ্যা চোৱা ইয়াত অখণ্ড সংখ্যাবিলাক ক'ৰ পৰা ষ্টাৰ্ট হয় সাপোজ এনেকুৱা থাকিলে ইয়াত 0 আহিব ইফালে 1 2 3 এনেকুৱা তোমালোকে চাই -1 -2 ইফালে 1 2 3 ইফালে পজিটিভ ইফালে নেগেটিভ মাজত 0 ইয়াৰ চোৱা ইয়াৰ পৰা ইয়ালৈ কি হয় পূৰ্ণ সংখ্যা তো এইটো বস্তু নিজৰ ভাষাৰে আমি এনেকৈ ক'ব পাৰি যে অখণ্ড সংখ্যা কাক বোলে যদি কয় তেতিয়া আমি এনেকৈ লিখিব পাৰি যে পূৰ্ণ সংখ্যা আৰু আটাইবোৰ ঋণাত্মক স্বাভাৱিক সংখ্যাক একেলগে কি বুলি কোৱা হয় পূৰ্ণ সংখ্যা আৰু আটাইবোৰ ঋণাত্মক স্বাভাৱিক সংখ্যাক একেলগে কি বুলি কোৱা হয় অখণ্ড সংখ্যা বুলি কোৱা হয় আৰু অখণ্ড সংখ্যাৰ ক্ষেত্ৰত এইটো বহুত মনত ৰাখিব ট্ৰাই কৰিবা কাৰণ যেহেতু অপচনেল কুৱেশ্যন আহি আছে আজিকালি তো অপচনেল কুৱেশ্যন এইটো দিব পাৰা যে জেড ক'ৰ পৰা আহিছে বা জেহলেন শব্দটো কোনটো দেশৰ ভাষা তাৰপিছত মৌলিক সংখ্যা এইটো ইম্পৰ্টেণ্ট কিয় হয় চোৱা মৌলিক সংখ্যা যে যি সংখ্যাৰ সাধাৰণ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজেই মানে যিটো সংখ্যাৰ মানে যিবোৰ সংখ্যাৰ সাধাৰণ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজেই মানে কি হ'ব মৌলিক সংখ্যা হ'বলৈ হলে কমসে কম দুটা উৎপাদক থাকিব লাগিব কি উৎপাদক থাকিব লাগিব 1 আৰু সেই সংখ্যাটো নিজেই এটা সাপোজ কৰা মই 3 ধৰিলো তো 3 কি হয় ইয়াৰ উৎপাদক সাধাৰণ উৎপাদক কি হ'ব একটা 1 হ'ব আৰু 3 নিজেই হ'ব তো 3 টো কি হয় এটা মৌলিক সংখ্যা আৰু 2 চোৱা 2 2 ৰ মাজত একবাৰ যাব আৰু 2 1 2 ৰ মাজত দুইবাৰ তো 2 ৰ দুটাই কি আছে সাধাৰণ উৎপাদক আছে 1 আৰু 2 নিজেই তো এটো কি মৌলিক সংখ্যা মত ৰাখিবা 2 টো কি হয় আটাইতকৈ সৰু মৌলিক সংখ্যা হয় তো কেতিয়াবা এটো অপচনত আহিব পাৰে যে তলত দিয়া কোনটো আটাইতকৈ সৰু মৌলিক সংখ্যা তো ইয়াত অপচন 2 থাকিব তো তোমালোকে কৰিবা এটো এতিয়া কথাটো হ'ল যে 1 ইয়া চোৱা 1 টো কি হ'ব 1 সবৰে এটা উৎপাদক হৈ আছে তেতিয়ালে 1 টো কি হ'ব 1 মৌলিক হ'ব নে যৌগিক হ'ব নে কি হ'ব 1 মৌলিক নহয় যৌগিক নহয় 1 ক কোৱা হয় গুণাত্মক একক কাৰণ তো চোৱা মই কি কৈছো মৌলিক সংখ্যা হ'বলৈ হলে কমসে কম দুটা কি থাকিব লাগিব উৎপাদক থাকিব লাগিব আৰু সেই উৎপাদক দুটা কি হয় 1 আৰু সেই সংখ্যাটো নিজেই কিন্তু 1 ৰ চোৱা এটাই উৎপাদক আছে আৰু এই উৎপাদকটো কি 1 নিজেই আৰু উৎপাদক নাই তো 1 টো মৌলিক নহয় যৌগিক নহয় তো ই কি হয় ইয়াক কোৱা হয় গুণাত্মক একক বুলি কোৱা হয় গুণাত্মক একক সংখ্যা 1 টো কি সংখ্যা গুণাত্মক একক সংখ্যা এটো বস্তু মনত ৰাখিবা তো বহুত কনফিউজনত থাকে যে 1 টো সবে মৌলিক হ'ব 1 টো মৌলিক নহয় 1 টো মৌলিক সংখ্যা নহয় 1 টো হল গুণাত্মক একক সংখ্যা এটা গুণাত্মক একক সংখ্যা মানে কি হয় সাপোজ কৰা 1 আছে সাপোজ কৰা 2 আছে 2 ৰ লগত মই 1 ইনটু কৰিলো কিমান হ'ব 2 এ হ'ব 3 ৰ লগত মই 1 ইনটু কৰিলো তো কিমান হ'ব 3 এ হ'ব সো মই যেতিয়া গুণ কৰিছো 1 ক একেটা সংখ্যা কি দি আছে সেইকাৰণে ইয়াক কি বুলি কোৱা হয় গুণাত্মক একক বুলি কোৱা হয় যেনেকৈ শূন্যটোক যোগাত্মক একক বুলি কৈছিল এটা চোৱা ইয়াৰ পিছত চোৱা যৌগিক সংখ্যা কোনবোৰ সংখ্যা হয় যিবোৰ সংখ্যাৰ উৎপাদক সাধাৰণ উৎপাদক কি হ'ব 1 হ'ব সেই সংখ্যাটো নিজেই হ'ব লগতে আৰু এটা উৎপাদক থাকিব লাগিব মানে কি 1 থাকিব লাগিব সেই সংখ্যাটো থাকিব লাগিব ইয়াত সব কমসে কম তিনটা উৎপাদক থাকিব লাগিব 1 সেই সংখ্যাটো নিজেই আৰু অন্য কিবা এটা উৎপাদক থাকিব লাগিব সাপোজ কৰা 6 তো 6 ৰ কি হৈ আছে 6 ৰ মাজত 4 ধৰো মই সাপোজ কৰা মই 4 ধৰিলো 4 ৰ মাজত 1 যাব তো এটা উৎপাদক হল 4 ৰ মাজত 2 যাব তো 2 এটা উৎপাদক হল 4 ৰ মাজত 4 যাব আৰু কিবা যায় না যায় তাৰ মানে 4 টো কি হল এটা যৌগিক সংখ্যা কাৰণ 4 ৰ মাজত চোৱা 1 গৈছে 4 নিজেও গৈছে আৰু বেলেগ এটা সংখ্যা উৎপাদক এটা গৈছে ইয়াৰ মাজত এটা মই 6 লৈছিলো 6 আৰু সেম কাহিনী ইয়াৰ মাজত 1 যাব 2 যাব 3 যাব আৰু 6 যাব ইয়াৰ চোৱা 1 ও গৈছে 6 ও গৈছে মানে 1 ও উৎপাদক হ'ব লাগিব সেই সংখ্যাটো নিজেও উৎপাদক হ'ব লাগিব লগতে বেলেগ সংখ্যা কমসে কম এটা উৎপাদক হ'ব লাগিব
তো ইয়াত চোৱা দুটা গৈছে তো চোৱা ইয়াতে আমি কনক্লুজনত কেনেকৈ আহিম মৌলিক সংখ্যা হ'বলৈ হলে কমসে কম দুটা উৎপাদক হ'ব লাগিব 1 মানে দুটাই হ'ব লাগিব মাত্ৰ দুটাই হ'ব লাগিব 1 আৰু সেই সংখ্যাটো নিজে এতিয়া চোৱা যৌগিক সংখ্যা হ'বলৈ হলে কি হ'ব লাগিব কমসে কম তিনটা উৎপাদক হ'ব লাগিব 1 সেই সংখ্যাটো নিজে আৰু কমসে কম বেলেগ অন্য এটা উৎপাদক ইয়াৰ মাজত যাব লাগিব কাৰণ এটো হল যৌগিক সংখ্যা এতিয়া চোৱা মৌলিক ত্ৰিতয় কি হয় সাপোজ কৰা মই ধৰিলো 5 এটা কি হয় সাপোজ কৰা ইয়াৰ মই 3 টো কি হয় এটা 3 টো এটা মৌলিক সংখ্যা হয় তো 5 টো এটা কি হয় মৌলিক সংখ্যা হয় এনেকৈ 7 টো কি হয় মৌলিক সংখ্যা হয় মৌলিক ত্ৰিতয় মানে কি হৈ আছিল চোৱা 3 তোৰ বুজিয়ে পাইছা ইয়াত চোৱা ট্ৰিপলেট আছে মানে ইয়াত তিনটা সংখ্যাৰ কথা কোৱা হৈ আছে ইয়াত চোৱা প্ৰথম কথাটো হ'ল যে মৌলিক ত্ৰিতয় হ'বলৈ হলে তিনিটা সংখ্যা মৌলিক হ'ব লাগিব এটাতো ইজি হয় তো আৰু কাহানি কি আৰু কাহানি আছে এই চোৱা প্ৰত্যেকটোৰ মাজত ডিফাৰেন্স কিমান হ'ব লাগিব যে প্ৰথম মানে তোমাৰ কৰেসপন্ডিং মানে ৰেসপেক্টিভ মানে যিবিলাক ৰেসপেক্টিভ সংখ্যাবিলাক আছে ক্ৰমিক সংখ্যাবিলাক আছে এওঁলোকৰ মাজত ডিফাৰেন্স কিমান হ'ব লাগিব 2 কে হ'ব লাগিব চোৱা 3 আৰু 5 ৰ মাজত ডিফাৰেন্স কিমান 2 5 আৰু 7 ৰ মাজত ডিফাৰেন্স কিমান 2 তাৰ মানে কি হ'ল যে মৌলিক ত্ৰিতয় হ'বলৈ হলে তিনিটা সংখ্যা মৌলিক হ'ব লাগিব মানে তিনিটা ক্ৰমিক সংখ্যা হ'ব লাগিব লগতে মৌলিক হ'ব লাগিব তাৰ পিছত এই ক্ৰমিক সংখ্যাবিলাকৰ মাজত ডিফাৰেন্স কিমান হ'ব লাগিব 2 কে হ'ব লাগিব যেনেকৈ সাপোজ কৰা মই ধৰিলো 2 3 আৰু 5 2 3 আৰু 5 চোৱাচোন কিমান হৈ আছে 2 3 আৰু 5 ইয়া চোৱা 3 ৰ পৰা 2 গলে 1 হৈ আছে 5 ৰ পৰা 3 গলে 2 হৈ আছে তো ইয়াটো মৌলিক আছিল এটো মৌলিক আছিল এটো মৌলিক আছিল কিন্তু ইয়াৰ মাজত ডিফাৰেন্স 1 হৈ আছে তো এটো মৌলিক ত্ৰিতয় নহয় তো জেনাৰেলি তোমালোকে এক্সামত এনে কোৱেশ্চন সুধিব পাৰে যে তলত দিয়া কোনটো মৌলিক ত্ৰিতয় তেতিয়া অপচন থাকিলে এনেকৈ যে 3 5 7 দুই নম্বৰ থাকিলে 2 3 5 তাৰপিছত 3 নম্বৰ থাকিলে এনেকৈ 1 2 3 তাৰপিছত এনেকুৱা থাকিলে 9 12 15 এনেকুৱা কিবা এটা অপচন থাকিলে তেতিয়ালে কি হ'ব আমি কি চাম যে গোটেইকেইটা সংখ্যা মৌলিক হয়নে নাই প্ৰথমে এটো চাম তাৰ পিছত এওঁলোকৰ মাজত ডিফাৰেন্স 2 কে আছে না এটো চাম যদি আছে এটোৱে কি হ'ব মৌলিক ত্ৰিতয় হ'ব ইয়াৰ পিছত চোৱা পৰিমেয় আৰু অপৰিমেয় সংখ্যা তো পৰিমেয় সংখ্যা আমি কি পালো যে যিবোৰ সংখ্যাক আমি p বাই q আকাৰত প্ৰকাশ কৰিব পাৰি যত q not equal to 0 সেইবোৰ সংখ্যা কি বুলি কোৱা হয় পৰিমেয় সংখ্যা বুলি কোৱা হয় এতিয়া সব পৰিমেয় সংখ্যা হোৱাৰ কাৰণে কিছুমান ৰুলছ আছে প্ৰথম কথাটো হ'ল যে আটাইবোৰ ভগ্নাংশবিলাক কি হ'ব পৰিমেয় সংখ্যাবোৰ যত কি হয় এটা ৰুলছটো মই ইয়াত লিখি দিছো p বাই q ৰ সৈতে প্ৰকাশ কৰিব পাৰি যত q not equal to 0 সেকেন্ড অপশনটো চোৱা এই ইম্পৰ্টেন্ট হয় ই কি হ'ব লাগিব যে ইয়াৰ পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি যেটো হয় পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি কি হ'ব লাগিব এক তো পৰিসমাপ্ত হ'ব লাগিব পৰিসমাপ্ত এটো মই বুজাই আছো ইয়াক টাৰ্মিনেটিং বুলি কোৱা হয় সেকেন্ড টো কি হ'ব লাগিব যদি অপৰিসমাপ্ত হয় এক তো পৰিমেয় সমাপ্ত হ'ব লাগিব এক তো ভগ্নাংশত হ'ব লাগিব p বাই q আকাৰত নহলে পৰিসমাপ্ত হ'ব লাগিব নহলে অপৰিসমাপ্ত হলে কন্ডিশনাল এটা আছে অপৰিসমাপ্ত আৰু পৰ্ণপূণিক হ'ব লাগিব এক তো যদি অপৰিসমাপ্ত হয় এক তো বাৰে বাৰে ৰিপিট হৈ থাকিব লাগিব লগতে যদি অপৰিসমাপ্ত হয় ই কি হ'ব লাগিব ৰিপিটেড হ'ব লাগিব প্ৰথম কথাটো হ'ল পৰিসমাপ্ত ইয়াৰ দশমিক বিস্তৃতি কি হ'ব লাগিব পৰিসমাপ্ত সাপোজ মই এটা নাম্বাৰ লিখিলো 1 নম্বৰটো চোৱা সাপোজ 3/4 এটো সব p বাই q আকাৰত আছে যত q not equal to 0 এটো কি হৈ গল পৰিমেয় সংখ্যা এটো এটা ৰুলছ হৈ গল কিন্তু পৰিসমাপ্ত দশমিক বিস্তৃতি সাপোজ 1.25601 ইয়াৰ চোৱা ইয়াৰ যেটো দশমিক বিস্তৃতি কত খতম হৈছে 1 ত গৈ খতম হৈছে ইয়াৰ পিছত আৰু নাই তো এটো কি বুলি কোৱা হ'ব পৰিসমাপ্ত দশমিক বিস্তৃতি মানে দশমিক বিস্তৃতি এটা নিৰ্দিষ্ট পইণ্টত গৈ কি হৈছে খতম হৈ গৈছে ইয়াৰ পিছত আৰু সংখ্যা বাঢ়া নাই তো এইবোৰ সংখ্যা সদায় কি হ'ব পৰিমেয় সংখ্যা হ'ব কিন্তু যদি এনেকুৱা থাকে
যে অপৰিসমাপ্ত এনেকুৱা সংখ্যাবিলাকো পৰিমেয় সংখ্যা হ'ব পাৰে কণ্ডিশ্যন হ'ল ই কি হ'ব লাগিব পৌনঃপুনিক হ'ব লাগিব মানে ৰিপিটেড হ'ব লাগিব সাপোজ কৰা 1.12 12 12 12 ইয়াৰ চোৱা কি আছে 1 পইণ্টৰ পিছত 12 12 12 12 ৰিপিটেড হৈ আছে ইয়াক আমি এনেকৈ লিখিব পাৰি 9ত শিকিছিলো ওপৰত বাৰ সাইন দিব পাৰি যে 1.21 বাৰ মানে বাৰ মানে কি আছে বাৰে বাৰে কি হ'ব ৰিপিট হ'ব পাৰিব তাৰ মানে কথাটো হ'ল যদি পৰিমেয় সংখ্যা হ'ব লগা হয় ইয়াক তো p বাই q আকাৰত প্ৰকাশ পাব লাগিব য'ত q নট ইজ ইকুৱেল টু 0 হ'ব লাগিব সেকেন্ড কথাটো হ'ল যে ই পৰিসমাপ্ত হ'ব লাগিব ইয়াৰ দশমিক বিস্তৃতি কি হ'ব লাগিব পৰিসমাপ্ত হ'ব লাগিব সেকেন্ড কথা তাৰ পিছত থাৰ্ড কথাটো হ'ল যদি অপৰিসমাপ্ত হয় তেতিয়াহ'লে কি হ'ব লাগিব পৌনঃপুনিক হ'ব লাগিব মানে ৰিপিটেড হ'ব লাগিব সাপোজ 3.102 1012 1012 1012 ইয়াৰ চোৱা 1012 1012 কি হৈ আছে ৰিপিট হৈ আছে তো ইয়াক মই এনেদৰে লিখিব 3.1012 বাৰ তো এইটো সংখ্যা কি হৈ গ'ল পৰিমেয় সংখ্যা হৈ গ'ল এনেকুৱা সংখ্যা যেটো অপৰিসমাপ্ত কিন্তু পৌনঃপুনিক সেইবোৰ সংখ্যা কি হয় পৰিমেয় সংখ্যা হয় সেকেন্ড কথাটো হ'ল যে অপৰিমেয় সংখ্যা কাক কয় নৰ্মেল কথা পৰিমেয় সংখ্যাৰ বিপৰীত হ'ব অপৰিমেয় সংখ্যাক আমি কিদৰে লিখিব পাৰি যিবোৰ সংখ্যা আমি p বাই q আকাৰত প্ৰকাশ কৰিব নোৱাৰি তাৰ মানে ইয়াৰ এক নম্বৰ বস্তু কি হ'ল যে এইবোৰ সংখ্যাক আমি p বাই q ৰ হেত প্ৰকাশ কৰিব নোৱাৰি তো যিবোৰ সংখ্যাক আমি p বাই q আকাৰত প্ৰকাশ কৰিব নোৱাৰি সেইবোৰ সংখ্যা কি হয় অপৰিমেয় সংখ্যা হয় তাৰ পিছৰ ইয়াৰ দশমিক বিস্তৃতিৰ ৰুলছটো এটোৱে হ'ল যে ইয়াৰ দশমিক বিস্তৃতি যেটো হ'ব অপৰিসমাপ্ত হ'ব অপৰিসমাপ্ত তো তোমালোকে ক'বা স্যাৰ ইয়াৰ পৰিমেয় সংখ্যাৰ মাজতো এনেকুৱা এটা আছিলে কিন্তু তাত কণ্ডিশ্যন কি আছিলে যে ৰিপিটিং হ'ব লাগিব পৌনঃপুনিক হ'ব লাগিব অপৰিসমাপ্ত ইয়াৰ আৰু এটা নাম আছে নিৰৱধি বুলি কোৱা হয় নিৰৱধি পৰিসমাপ্তক সাৱধি বুলি কোৱা হয় আৰু অপৰিসমাপ্তক নিৰৱধি বুলি কোৱা হয় যে ইয়াৰ অপৰিমেয় সংখ্যাবিলাকৰ কি হৈ আছে যে p বাই q ৰ প্ৰকাশ কৰিব নোৱাৰি অপৰিসমাপ্ত হ'ব আৰু অপৌনঃপুনিক হ'ব অপৌনঃপুনিক হ'ব কি হ'ব অপৌনঃপুনিক হ'ব তো এইবোৰ সংখ্যা কি হৈ আছে পৰিমেয় সংখ্যা কি হৈ আছিলে ইয়াক p বাই q আকাৰত প্ৰকাশ কৰিব পাৰি আছিলো ইয়াৰ দশমিক বিস্তৃতি কি আছিলে পৰিসমাপ্ত বা সাৱধি আছিলে কিন্তু অপৰিমেয় সংখ্যাৰ ক্ষেত্ৰত কি হৈ আছে যে ইয়াক আমি p বাই q ৰ হেত প্ৰকাশ কৰিব নোৱাৰি ইয়াৰ দশমিক বিস্তৃতি কি হয় অপৰিসমাপ্ত মানে নিৰৱধি আৰু অপৌনঃপুনিক মানে ৰিপিট নহব সাপোজ কৰা ইয়াৰ মই ইয়াক সাপোজ কৰা এটো যদি মই উদাহৰণ দিও সাপোজ কৰা 1 সাপোজ কৰা 10 এ ধৰিলো 10.123 1461231 ইয়াৰ চোৱা এটো মানে কিবা ৰিপিটেড হৈ আছে যদি মই এইখিনি ৰাখি দিলো হেতু পৰিমেয় হলা হয় কাৰণ ইয়াৰ দশমিক বিস্তৃতি কি আছে পৰিসমাপ্ত কিন্তু যেতিয়া মই ইয়াৰ ডট ডট দি দিলো মানে ই আৰু বাঢ়ি থাকিব অহিমলৈ বাঢ়ি থাকিব যেতিয়া অহিমলৈ বাঢ়ি থাকিব এতিয়া চোৱা কি বাঢ়িব ইয়াৰ পিছত আমি নাজানো এতিয়া চোৱা 121314612321 তাৰমানে কি এটো ৰেন্ডমলি বাঢ়ি আছে তো যদি এনেকুৱা হৈ থাকে তো এটো কি বুলি কোৱা হয় ইয়াৰ আমি পিছৰ সংখ্যাটো যেতিয়া আমি কি কৰিম কল্পনা কৰিব নোৱাৰি কি হ'ব তো এটো কি হয় এক তো কি হৈছে অপৰিসমাপ্ত ই বাঢ়িয়ে গৈ আছে লগতে অপৌনঃপুনিক মানে ৰিপিট হোৱা নাই তো তুমি কৰ পৰা ৰিপিট ধৰিবা সাপোজ কৰা দুটা ৰিপিট হোৱা নাই তিনটা ৰিপিট হোৱা নাই চাৰিটা ৰিপিট হোৱা নাই এটো কি হৈ আছে অপৰিমেয় সংখ্যা পৰিমেয় আৰু অপৰিমেয় সংখ্যা ইয়াতে খতম হৈ যোৱা নাই চেপ্টাৰৰ ভিতৰত আমি পঢ়িম তেতিয়া আৰু বহুত কিবা কিবি ওলাই আহিব প্ৰয়াস প্ৰমাদ প্ৰণালীটো কি হয় আজি এটোৰ ওপৰত আলোচনা কৰি আজিৰ ক্লাছটো খতম কৰিম তাৰ পিছৰ পৰা মেজৰ ক্লাছ ষ্টাৰ্ট কৰিম ইয়াৰ ইংলিছ টাৰ্মটো হ'ল ট্ৰায়াল এণ্ড ইৰৰ মেথড ইয়াৰ শৰ্ট ট্ৰায়াল মানে চেষ্টা কৰি যোৱা ইৰৰ মানে ভুল কৰি যোৱা মানে প্ৰথমে চেষ্টা কৰি থাকা আৰু ভুল কৰি থাকা চেষ্টা কৰি থাকা আৰু ভুল কৰি থাকা সাপোজ কৰা মই x ৰ ভ্যালু ওলাম জেনাৰেলি বুজিবা তোমালোকে জানাই সাপোজ কৰা x + 3 = মই লিখিলো 10 তেতিয়া যদি তোমাক সোধা হয় তো এই x ৰ ভ্যালু কিমান তুমি জেনাৰেলি কৈ দিবা যে x = 10 - 3 therefore x = কিমান হৈ গল 7 এটো হ'ল জেনাৰেল মেথড এটা প্ৰয়াস প্ৰমাদ প্ৰণালীটো কি হয় যে ইয়াতে তুমি কি কৰিবা যে x ৰ ভ্যালু ৰাখা এটো জেনাৰেল পদ্ধতি বাদ দিয়া যে x + 3 = 10 আছে তুমি প্ৰথমে x ৰ ভ্যালু 1 বহোৱা 1 + 3 not = 10 তাৰপিছত 2 বহাইছোৱা 2 + 3 not = 10 তাৰপিছত সাপোজ কৰা মই ধৰিলো 3 + 3 not = 10 এতিয়া 4 + 3 not = 10 এতিয়া সাপোজ কৰা আৰু মই সংখ্যা ধৰিলো 5 + 3 not = 10 6 + 3 not = 10 এতিয়া 7 + 3 = 10 এতিয়া চোৱা মিলি গৈছে ইয়াতো চোৱা প্ৰয়াস প্ৰমাদ প্ৰণালীত কি কৈছে
তো প্ৰথমে তুমি ভুল কৰা মানে চেষ্টা কৰা আৰু ভুল কৰি থাকা আৰু তেতিয়ালৈকে কৰি থাকিবা যেতিয়ালৈকে শুদ্ধ আনসাৰটো ওলাই নাহে এতিয়া চোৱা মই প্ৰথমে কি কৰিছো 1 বহাইছো 3 4 হৈ গল নট ইজ ইকুৱেল টু 10 প্ৰথমে আমাৰ ভুল হৈ গল এই মতেটো মিলা নাই তো ভুল হৈ গল তো প্ৰথম চেষ্টা কৰিলো ভুল কৰিলো সেকেন্ড টাইম কি কৰি আছো চোৱা এটো মিলা নাই তো চেষ্টা কৰিছো ভুল কৰিছো ইয়াতো চেষ্টা কৰিছো ভুল কৰিছো ইয়াত 7 নট ইজ ইকুৱেল টু 10 হৈ আছে তো চেষ্টা কৰিছো আমি কি কৰিছো ভুল কৰিছো সেম কানি চোৱা ইয়াত 8 হৈ আছে ইফালে 10 হৈ আছে তো আমি চেষ্টা আৰু ভুল কৰিলো ইয়াতো 6 প্লাস 3 9 নট ইজ ইকুৱেল টু 10 এটো আমি কি কৰিছো চেষ্টা আৰু ভুল কৰিছো কিন্তু 7 প্লাস 3 যেতিয়া কৰিছো চেষ্টা কৰিছো এতিয়া ভুল হোৱা নাই এতিয়া কি ওলাই গৈছে আনসাৰ ওলাই গৈছে তে তোমালোকৰ ট্ৰায়াল এণ্ড ইৰৰ মেথড যেটো এটো মানে বহুত ভয়ংকৰ মেথডটো নহয় বাস নামটো জানিলা যে ট্ৰায়াল এণ্ড ইৰৰ মেথড নামৰ এটা বস্তু আছে এনেকুৱা এটা মেথড আছে যেটোৰ দ্বাৰা আমি কি কৰিব পাৰি মানে হৰুৰা কিছুমান হাতৰ থাকে সেইবিলাক ভাঙাৰ কাৰণে কি হয় ট্ৰায়াল এণ্ড ইৰৰ মেথড ইউজ কৰা হয় যেনেকৈ তোমালোকৰ কিতাপত এটা হাতৰ দিয়া আছে হাতৰটো কি হয় যে এজন বেপাৰীয়ে মূৰত কণী লৈ গৈ আছিল বজাৰৰ পিনে গৈ আছিল মূৰত এটা কণীৰ পাছি লৈ গৈ আছিল তাৰ মানে কি হৈছিল ৰাস্তাত কাৰোবাৰ লগত দেখা হোৱাৰ পিছত তেওঁৰ লগত কাজিয়া হোৱাৰ কাৰণে গুটেকেটা কণী পৰি ভাঙি গল এতিয়া এই দুইজন মানুহ আহিলে পঞ্চায়তত আহি বিচাৰ দিলে এটা বিচাৰ দিয়া জনক পঞ্চায়তৰ মানুহজনে কৈ আছিলে যে কিমানটা কণী আছিলে যেটো তুমি ইয়াক হেতুৰ পইচা দিব লাগিব এতিয়া যিজন বেপাৰীয়ে লৈ গৈ আছিলে ই কৈ আছিলে যে মোৰ মূৰত যিমানটা কণী আছিলে যদি মই দুটা দুটাকে যদি মই জোৰা কৰো এনেকুৱাকে যিমানটা জোৰা হ'ব জোৰা হোৱাৰ পিছত কিমানটা থাকি যাব এটা কণী এক্সট্ৰা থাকি যাব তাহলে সাপোজ কৰা দুটাকে মই যদি জোৰা কৰো আৰু সেই জোৰাৰ সাপোজ কৰা এক্সট্ৰা জোৰা হ'ব হোৱাৰ পিছত কিমান থাকি যাব এটা থাকি যাব বেছি এটা কণী এক্সট্ৰা থাকি যাব যদি মই তিনটাকে সাপোজ কৰা মই ওয়াইটা জোৰা কৰিলো মানে তিনটাৰ যদি মই জোৰ বনাও তেতিয়ালে কেটা থাকিব দুটা এনেকে যদি মই কি কৰো চাৰিটাৰ বনাও যদি মই চাৰিটাৰ বনাও তেতিয়ালে কিমানটা থাকিব তিনিটা যদি পাঁচটাৰ জোৰা বনাও তেতিয়ালে বাকি থাকিব চাৰিটা যদি মই ছয়টাৰ জোৰা বনাও তেতিয়ালে বাকি থাকিব কেটা পাঁচটা যদি মই সাতটাৰ জোৰা বনাও তেতিয়ালে এটাও বাকি নাথাকে তো ইয়াত কি হয় এটাও বাকি নাথাকে এতিয়া এইবিলাক কৰাৰ কাৰণে কি হয় এটা নিৰ্দিষ্ট সংখ্যা ধৰি লোৱা হয় যে সেই সংখ্যাটো বহাই হৰণ দি চাই যে ইয়াৰ তোমালোকে চোৱা ইয়াতে কি আছে ভাজ্য আমি এটা ধৰি লম ইয়াৰ চোৱা ভাগ যদি মই কি কৰিম ভাজত পাই গলো আমি মানে জোৰা মানে কি 2 এৰে ডিভাইড কৰিব লাগিব ভাগফল কিবা এটা পাম পোৱাৰ পিছত এক বাকি থাকিব ৰিমাইন্ডাৰ এক থাকিব তো এটোৰ কাৰণে কি হয় মানে ডাঙৰ এটা সংখ্যা আমি কি কৰিলো মানে চেষ্টা কৰি যাম সাপোজ কৰা গোটেইটা আমি ধৰিলো সাপোজ কৰা ইয়াতে আমি জেনাৰেলি চোৱা ইয়াতে এটা হিউজ দিয়া আছে এটা ইংগিত আমাক দিয়া আছে যদি মই সাতটাকে ভাগ কৰো তেতিয়াহলে এটাও বাকি নাথাকে তাৰ মানে সেই সংখ্যাটোত 7 কমপ্লিট হৰণ গৈছে যদি 7 কমপ্লিট হৰণ গৈছে তাৰমানে এই গোটেইখিনিৰ যেটো এটা নাম্বাৰ চলাব সেই নাম্বাৰটো কি হয় 7 এৰে বিভাজ্য হয় কমপ্লিট বিভাজ্য মানে তাৰ পিছত বাকি নাথাকে মানে সেই সংখ্যাটো 7 কি হ'ব এটা গুণিতক হ'ব তো 7 14 21 28 এনেকে গৈ সাপোজ কৰা 119 লৈকে যাম মই 119 লৈকে কিয় গলো এই কাৰণে কৈছো কাৰণ তোমালোকৰ কিতাপত এটো আনসাৰ দিয়া আছে 119 লৈকে তো এই গুটেইটা বহাই তুমি চেষ্টা কৰিব নোৱাৰি এটাই বহাইছা সো হাত তুমি হাতৰ মাজত ডিভাইড কৰা হাতক এই হাতেৰে ডিভাইড কৰা কেইবাৰ যাব একবাৰ ইয়াত 1 বহিব বাকি নাথাকে তো এটো মিলি গল মই যে এই হাতেৰে যদি মই এই হাত কনসিডাৰ কৰো যে 7টা কণী আছিল তেতিয়ালে মই এটোৰে হৰণ কৰিম আৰু এটা কথা হেৰিয়ে কৈছিলে মানে যাৰ মূৰত মানে বেপাৰীজনে কৈছিলে যে মোৰ মূৰত যিমানটা কণী আছিল কিন্তু 150তকে বেছি নাছিলে মানে 150তকে তো বেছি নাছিলে তো আমি চেষ্টা ইয়াতকে ডাঙৰ সংখ্যা কৰিবই নালাগে তো হাত বহাইছো হাতেৰে ডিভাইড কৰা হাত যাব একবাৰ 1 ইনটু কৰিলে 7 ইনটু 1 7 প্লাস 0 তো 7টা হৈ গল কিন্তু ইয়াত বহাইছো 6 এৰে হৰণ কৰিলে কিমান হৈ আছে 6 যাব একবাৰ এক বাকি থাকে তো 6 ইনটু 1 প্লাস 1 সো 6 ইনটু 1 6 প্লাস 1 মানে 7 কিন্তু ইয়াত চোৱা কি হৈ আছে এটো 1 নহয় 5 হে দিয়া আছে 6 হাতক যদি মই 6 এৰে হৰণ কৰো একবাৰ যাব তো ঠিক আছে 6 আছে এটো 1 মই ইয়াত বহালো এক বাকি থাকে কিন্তু ইয়াতো 5 আছে তাৰমানে এটো 7 তো হ'ব নোৱাৰে 14 বহাই চাবা তেতিয়া হয় নহয় হবগৈ 119 বহাই এটা চাও 119 কেনেকে হয় সাপোজ কৰা মই কি কৈছে যদি মই দুটাকে মই ভাগ কৰো চাও কেইটাৰ ভাগ কৰিলে এক বাকি থাকে এটো চাও ইয়াৰ মানে তুমি 2 এৰে হৰণ কৰা 119 ক তুমি 2 এৰে হৰণ কৰিছা 2 কেইবাৰ গৈছে 5 বাৰ বাকি কিমান থাকে 1 8 8 কিমান হৈ আছে চোৱাচোন 5 বাৰ দিলে এক বাকি থাকে 19 হৈ আছে বাকি থাকিব 1 তাৰমানে কি ইয়াক যদি মই 58 ইনটু কৰো তো বাকি কিমান হৈ আছে এটোৰে এটো কিন্তু কৰিলে কিমান হৈ আছে
ৰচোন ইয়াতে 9 হয় নেকি চোৱাচোন 119 ইয়াৰ মাজত কি যাব 2 যাব 2 গৈ আছে কেইবাৰ 5 বাৰ 10 এক বাকি থাকি আছে তো ইয়াতে 9 টাইম যাব যদি মই 2 ইয়াৰ মাজত যদি 9 বাৰ দিওঁ তো 18 হৈ আছে এক বাকি থাকি আছে তো ইয়াতে কিমান যদি মই দিলো 59 2 * 59 কৰিলে কিমান হৈ আছে 118 হৈ আছে তাৰ লগত এক যোগ কৰিলে কিমান হৈ আছে 119 হৈ আছে এতিয়া চোৱা ইয়াক 3 ৰে কৰা 119 ইয়াক 3 ৰে হৰণ কৰি চোৱা 3 কেইবাৰ গৈ আছে 3 গৈ আছে 3 বাৰ কিমান আছে 9 বাকি কিমান আছে 2 ইয়াতে কিমান হৈ আছে 29 হৈ আছে 29 ৰ মাজত কেইবাৰ যাব 9 বাৰ 3 * 9 = 27 বাকি কিমান থাকে 2 এতিয়া চোৱাচোন ইয়াত বহিলে হয় না নাই 3 + 27 sorry 39 প্লাস কিমান আছে 2 চোৱা 2 ৰ লগত মিলি গৈছে ইয়াতো 2 বাকি আছে ইয়াৰ পিছত চোৱা মই ইয়াৰ পিছতো চাই লওঁ যেটো কি আছিল 4 ৰে সো 119 যদি মই 4 ৰে হৰণ কৰো হৰণ যোৱাৰ পিছত 3 বাকি থাকে না নাই 4 কেইবাৰ গৈ আছে ইয়াৰ মাজত 2 বাৰ 8 হৈ আছে বাকি কিমান থাকে 3 যদি কিমান নাই আছে 9 নামি আছে তো ইয়াৰ মাজত কেইবাৰ যাব 4 কেইবাৰ গৈ আছে 9 বাৰ কিমান 36 বাকি কিমান থাকে 3 চোৱাচোন ইয়াতো 3 বাকি আছে তো 4 * 29 + 3 কৰিলে কিমান হৈ আছে 119 হৈ আছে এতিয়া মই 5 ৰে কৰিম 119 ক চোৱা 5 ৰে মই ডিভাইড কৰি আছে যেতিয়া মই 5 ৰে ডিভাইড কৰিম কেইবাৰ গৈ আছে 5 গৈ আছে 2 বাৰ 10 হৈ আছে এক বাকি 9 নামি আহে ইয়াৰ মাজত কেইবাৰ যাব 3 বাৰ যেতিয়া 3 বাৰ যায় 15 কিমান বাকি আছে 4 চোৱা ইয়াতো 4 বাকি আছিল তো এনেকে সাপোজ কৰা মই হাতেৰে সাপোজ কৰা ডিভাইড কৰিলো 119 ক যদি মই কি কৰো হাতেৰে ডিভাইড কৰো তো হাত কেইবাৰ গৈ আছে এক বাৰ 7 4 বাকি থাকে ইয়াতে 9 তো 7 হৈ গ'ল যদি কি আছে চোৱা ইয়াতে কিমান হৈ গ'ল 49 চোৱা 0 বাকি আছে এটা 0 এটা এক্সট্ৰা থাকি গ'ল চোৱা এটাৰ লগত মিলি গৈছে ইয়াকে কি বুলি কোৱা হয় ট্ৰায়াল এণ্ড এৰৰ মেথড তো ইয়াৰ পিছৰ ক্লাছত আমি মূল চেপ্টাৰ স্টাৰ্ট কৰিম তো সৰু সৰু সংখ্যাবিলাকৰ আৰু এনেকুৱা নহয় যে আমি সংখ্যা খতম কৰিলো পৰিমেয় সংখ্যাৰ বিষয়ে আমি খাস একো কোৱাই নাই এইবিলাক আমি পিছত যেতিয়া টপিক ওয়াইজ পাই থাকিম তেতিয়া এইবিলাকৰ ওপৰত বিশেষ আলোচনা হ'ব তো তোমালোকে এটা কাম কৰিবা এইটো ক্লাছত তোমালোকে কিমান বুজি পাইছা কিমান মানে হিমান বুজাবই মই ট্ৰাই কৰা নাই মই এইটো বস্তু তোমালোকক মনত কৰাব বিচাৰি আছো যে তোমালোকে যিবোৰ সৰু সৰু সংখ্যাৰ যিবিলাক তোমালোকে হেৰি পাই আছিলা মানে সেই সংখ্যাবিলাকৰ সৰু সৰু যিবোৰ ডেফিনেশ্যন পাই আছিলা সেইবিলাক বস্তু ভালদৰে মনত ৰাখিবা আৰু এটা বস্তু মই ক'লো যেটো প্ৰাইম ট্ৰিপলেট যেটো ক'লো মানে মৌলিক ত্ৰিতয় সেইটো বস্তু তোমালোকে মনত ৰাখিবা এইবাৰ অপচনাল 45 মাৰ্কছৰ কোৱেশ্চন হৈ আছে তো অপচনাল কোৱেশ্চন কৰবাৰ পৰাও আহিব পাৰে এটা শব্দ ক'লো জেভলাইনটো মনত ৰাখিবা এইটো চেপ্টাৰত কিছুমান গণিতজ্ঞৰ নাম আছে এইবিলাকৰ বিষয়ে আলোচনা কৰিম আমি এইবোৰ মনত ৰাখিবা ট্ৰায়াল এণ্ড এৰৰ মেথড হয়তোবা টিচাৰসকলে এইটোৰ বিষয়ে নকয় কিন্তু ট্ৰায়াল এণ্ড এৰৰ মেথড হয় কি তোমালোকে এইটোৰ পৰা বুজি পালা যে কি হয় যে আমি প্ৰথমে ভুল কৰি যাম চেষ্টা কৰিম আৰু ভুল কৰিম আৰু তেতিয়ালৈ কৰি থাকিম তেতিয়ালৈ শুদ্ধ আনসাৰ নাহে কিন্তু এইটো মেথড তোমালোকে য'তে ত'তে ইউজ কৰিব নোৱাৰা মানে কৰি টাইম নষ্ট কৰিব নালাগে কিন্তু এনেকুৱা অংকবিলাক সলভ কৰাৰ কাৰণে তুমি ট্ৰায়াল এণ্ড এৰৰ মেথডৰ বাদে নোৱাৰাই মানে ইয়াত তুমি ইকুৱেশ্যনো বনাব নোৱাৰা তুমি কেইটা ইকুৱেশ্যন বনাই কৰিবা এটা 4 5টা 6টা 7টা কে ইকুৱেশ্যন বনাই কেনেকৈ সলভ কৰিবা ইয়াৰ সলুশন কিমান আছে x y আছে w p q s ইমান কেটা মানে ভেৰিয়েবল ইমান কেটা চলকৰ কেনেকৈ তুমি মান ওলাবা তো আৰু গুটেই কেটা কি হয় তোমালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাবলৈ চেষ্টা কৰিবা এনেকুৱা নহয় যে টাইমখিনি বৰবাদ কৰিব লাগিব এইটো বস্তু তোমালোকে ধৰি লোৱা যে গণিতত মই যেহেতু আৰম্ভ কৰিছো 0 ৰ পৰা ষ্টাৰ্ট কৰি আছো 0 ৰ পৰা হায়াৰ লেভেললৈকে লৈ যাম তো তোমালোকে মানে যদি মন দি যদি পঢ়াৰ ইচ্ছা আছে আগৰ ক্লাছ কৰা নাই পিছৰ ক্লাছত আহি বহিছা আগৰ কথা মই পুনৰ আলোচনা বাদে দিলো এটা কৰা নকৰা এটা তোমালোকৰ কথা কিন্তু এইবিলাকৰ কি হয় প্ৰথম ক্লাছ যেটো কৰা হৈছে এটো নোচোৱাকে সেকেন্ডটো নাচাবা মোৰ কথা এনেকুৱা নহয় যে ভিউ আহিব লাগে ভাই ভিউটো বেলেগ বস্তু এটা মোৰ কথা হ'ল যে গুটেই কেটা বস্তু মোৰ ইউটিউবত থাকিব লাগে আৰু এই কাৰণে থাকিব লাগে যেতিয়া ষ্টুডেন্টে মোক ফোন কৰি যেতিয়া কয় স্যাৰ এইটো কোৱেশ্চন পাৰা নাই মই হেতু ভিডিওতে উত্তৰ দিম যে ভাই এইটো কৰি ল নহলে এইটো কৰি দিয়াৰ ইমান টাইমটো মোৰ নাথাকে ৰাতি পুৱাৰ পৰা ষ্টাৰ্ট কৰি ৰাতিলৈকে তো এইবিলাক কামত মই ব্যস্ত থাকো তো ইমান টাইম মোৰ নহয় তো তোমালোকে এটা কাম কৰিবা মোৰ কাম এইটো হয় যে গুটেই কেটা বস্তু মই এটা ডিজিটেল প্লেটফৰ্মত ৰাখি আছো তোমাৰ যদি সিৰিয়াসলি চাব ইচ্ছা আছে চোৱা যদি ইচ্ছা নাই তেতিয়ালে নুচোৱা কথা নাই কিন্তু যদি তুমি সিৰিয়াসলি চাই আছা তেতিয়ালে আগৰ ক্লাছটো চাই তাৰ পিছতটো চাবা তাৰ পিছতটো চাই তাৰ পিছতটো চাবা এই মানে মাজৰ পৰা আহি একো বুজি নাপাবা তো ঠিক আছে বাৰু আজিলৈকে এইখিনি